নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাৱে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ৬০০ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতেই আহোমৰ শাসনৰ অনেক স্থাপত্য ভাস্কৰ্য, মৈদাম পুখুৰী, গড় আলিবাট আদি সিঁচৰিত হৈ আছে। শিৱদৌল শিৱসাগৰ নগৰৰ শিৱপুখুৰীৰ পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰেই বিবাহিতা ভনীয়েক দ্ৰুপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মন্দামিকা নাম দি বৰৰজা পাতিছিল। তেখেতৰ নিৰ্দেশক্ৰমেই ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল নিৰ্মাণ কৰিছিল। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ৱাও। কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পিছত ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। তুমি এতিয়া কি চালা? এইমাত্ৰ কি চাই আহিলা? কেনেকুৱা লাগিলে চাই? জয়দৌল ল'ৰা ৰজাৰ চাওডাঙৰ হাতত নৃশংসভাৱে মৃত্যুবৰণ কৰা মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে। তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত ৰংপুৰত অৱস্থিত। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ। প্ৰাসাদটো ৭ মহলীয়া। ৪টা মহল মাটিৰ ওপৰত আৰু ৩টা মহল মাটিৰ তলত আছে। তলাতল ঘৰত মাটিৰ তলত ২টা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ, যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগই তলাতল ঘৰক গড়